গায়ন বায়ন ধরিয়া ধরিয়া আয়নের বন্ধন সভার দক্ষ সাংসদ সন্মানীয় পল্লৱলোচন দাসদেৱ, গহপুৰ সমষ্টিৰ কৰ্মদক্ষ বিধায়ক আমাৰ অতিকৈ শ্ৰদ্ধাৰ উৎপল বৰাদেৱ সমন্বিতে, দলীয় বিষয়ববীয়াসকল, বয়োজ্যেষ্ঠসকল, আয়তীসকল, ধুৰীয়া ফুৰীয়াসকল, সকলোকে আমি অতি আন্তৰিকতাৰে শ্ৰদ্ধাৰে ভক্তিৰে আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোক অতি জনপ্ৰিয় আমাৰ সকলোৰে মৰমৰ সাংসদ পল্লৱলোচন দাসদেৱ, আমি তেখেতক আমাৰ অনুষ্ঠানৰ আপোনাৰ মুখতে আদৰ জনাইছোঁ। তেখেতক আমি আমাৰ অতিথিৰ আসন অলংকৃত কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সকলো ৰাইজকে আমাৰ প্ৰেক্ষাগৃহত গ্ৰহণ কৰিবলৈ বিশেষভাৱে অনুৰোধ আপোনালোকৰ উপস্থিতিত আজি অনুষ্ঠান আমি শুভাৰম্ভ কৰিম। আমি আমন্ত্ৰিত বৰেণ্য ব্যক্তিসকলক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজি অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা শিল্পীসকল আপোনালোকক আমি সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। সমাগত দুৰ্গা পূজা, কাতি বিহু এই ব্যস্ততাৰ মাজতো আয়তীসকলে অতি উল্লাসেৰে নলগা মনেৰে কাষত অমৃত কলালৈ আমাৰ মাজলৈ আহিছে। আমি সকলো আই মাতৃকে বয়োজ্যেষ্ঠ পৰমপূজ্য বয়োজ্যেষ্ঠসকলকো দলীয় কাৰ্যকৰ্তাসকল সকলোকে আমি আদৰণি জনাইছোঁ। আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰিম। আমি সকলোকে জাতীয় সংগীত পৰিৱেশনত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমাৰ আত্মা সোমাই আছে, প্ৰতিঘৰ মানুহৰ মাটি যে সোমাই আছে আজি আমাৰ কলহকেইটাত, আমাৰ ফ্ৰণ্টত থকা, আমাৰ সন্মুখত থকা কলহকেইটাত। গতিকে আমি এই ইমান সুন্দৰকৈ বৰগীতে যি আৰম্ভ কৰিছে, আমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে, এই মুহূৰ্তখিনি আমি পবিত্ৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আদৰণি ভাষণৰ জৰিয়তে আজি সমগ্ৰ দিনটো মই আদৰণি বুলি ঘোষণা কৰিছোঁ। আৰু মঞ্চখনত উপবিষ্ট প্ৰত্যেকজন আমাৰ প্ৰতিনিধি তথা আমাৰ অতিথিসকলক আজি সমগ্ৰ অনুষ্ঠানটি আগবঢ়াই আনিবলৈ মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। আমি সকলোকে অনুৰোধ এই মাটি সংমিশ্ৰণ কাৰ্যসূচী পৰিসমাপ্তি ঘটিছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইবাৰ আমি এটি সাংস্কৃতিক কাৰ্যসূচী আপোনালোকলৈ আগবঢ়াইছোঁ।